নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ। বন্ধুসকল, ষ্টেট বেংক অফ ইণ্ডিয়াত ৰিক্ৰুইটমেণ্ট ওলাইছে প্ৰভিচনাৰী অফিচাৰৰ কাৰণে, আৰু ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে 2 এপ্ৰিলৰ পৰা, আৰু ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন শেষ হ'ব 22 এপ্ৰিলত। তো গতিকে বন্ধুসকল, ইয়াৰ ভেকেঞ্চিসমূহ হৈছে এনেকুৱা ধৰণৰ: SCৰ কাৰণে আছে 300টা, STৰ কাৰণে 150টা, OBCৰ কাৰণে 540টা, জেনেৰেলৰ কাৰণে 810টা, ইকনমিকেলি উইক ছেকশ্যনৰ কাৰণে 200টা, আৰু টোটেল আছে 2000টা। তো বন্ধুসকল, এপ্লিকেশ্যন ফিজ হৈছে এনেকুৱা ধৰণৰ: SC ST PW কাৰণে 125 টকা, জেনেৰেলৰ কাৰণে 750 টকা, আৰু চেলাৰী আৰম্ভ হ'ব 27,620 টকাৰ পৰা। তো বন্ধুসকল, অফিচিয়েল নটিফিকেশ্যনত চাওঁ আহক। তো বন্ধুসকল, এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন। ইয়াত এক্টিভিটিসমূহৰ বিষয়ে দিয়া আছে, অৰ্থাৎ ডেটসমূহৰ বিষয়ে দিয়া হৈছে, কেতিয়া অনলাইন কৰিব পাৰিব, কেতিয়ালৈকে খোলা থাকিব, এইবিলাকৰ বিষয়ে। তাৰপিছত ইয়াতে পষ্টসমূহৰ বিষয়ে দিয়া হৈছে, মই বৰ্তমান পষ্টসমূহৰ বিষয়ে কৈ দিছোঁ। তাৰপিছত ৰিজাৰ্ভেশ্যন বিষয়ৰ দিয়া আছে, তাৰপিছত এলিজিবিলিটি দিয়া আছে, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত দিয়া আছে বন্ধুসকল ইয়াতে চিলেবাছসমূহৰ বিষয়ে, ফেজ 1ত অৰ্থাৎ প্ৰিলিমিনাৰী এক্সামত কি আহিব সেইবিলাকৰ বিষয়ে ইয়াতে দিয়া আছে। তো বন্ধুসকল, নটিফিকেশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। তো বন্ধুসকল, আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।